নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আমাৰ ফকতীয়া নিউজত আপোনালোকক স্বাগতম জনালোঁ। আজি আমি কথা পাতিম প্ৰেমৰ ওপৰত। প্ৰেম কৰাটো পাপ নেকি? আজি আমাৰ সৈতে উপস্থিত আছে লভ গুৰু ৰণীমন বৰুৱা। ৰণী মহোদয়, প্ৰেম কৰাটো কিবা পাপ নেকি? নহয়, প্ৰেম কৰাটো পাপ নহয়, কাৰণ প্ৰথম প্ৰেম মাক দেউতাকৰ লগতহে হয়। মহোদয়, কিছুমানে ভাবে যে প্ৰেম কেৱল ল'ৰা ছোৱালীৰ মাজতহে হয়। যিসকলে এই কথা ভাবে বা বিশ্বাস কৰে তেওঁলোক মূৰ্খৰ বাদে আন একো নহয়। কিছুমান প্ৰকৃতিৰ লগত হয় আৰু কিছুমান জীৱ জন্তুৰ লগত হয়। আৰু প্ৰেম কৰোঁ বুলি কৰিব নোৱাৰি, প্ৰেম নিজে নিজে হয়। প্ৰেমৰ জৰীডাল লগ লগাবলৈ বহু কঠিন আৰু ছিঙিবলৈ অতি সহজ। কিছুমানে আকৌ নিজৰ প্ৰথম প্ৰেম মানে মাক দেউতাকক এৰি থৈ যায়, আৰু এইবোৰ হৈছে পাপ। প্ৰেমে কোনো ধৰ্ম নেমানে, জাতি নেমানে আৰু বয়সো নামানে। প্ৰেমত কিছুমান বাধা মাক দেউতাকেও দিয়ে। কিছুমান ল'ৰাই বা ছোৱালীয়ে নিজৰ ঘৰৰ মানুহৰ লগতো প্ৰেম কৰে, যেনেকৈ ককায়েক দদায়েক। ইয়াত মাক দেউতাকৰ গাত দুখ থাকে, কাৰণ নিজৰ সন্তানক মানুহৰ আগত চিনাকি নিদিয়ে। মহোদয়, ব্ৰেকআপ কিয় কৰে? ইয়াৰ লাভ কি হয় ব্ৰেকআপ কৰি? ব্ৰেকআপ কিছুমানে সৰু সৰু কথাত কৰে, কিন্তু তেনেকুৱা ব্ৰেকআপ কৰাতকৈ নকৰাটো শুদ্ধ। কিছুমানে আকৌ এয়া মিছা প্ৰেম বুলি বিশ্বাস কৰি ব্ৰেকআপ কৰে। ৰণী মহোদয়ে কি ক'লে আপোনালোকে নিশ্চয় বুজি পালে। আমাৰ বিদায় লোৱাৰ সময় পালেহি। মহোদয়, আপোনাৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে ধন্যবাদ। বন্ধুসকল, আমি আকৌ লগ পাম আন এটি খণ্ডত।